নাৰীৰ পৰ্দা প্ৰথা, নাৰীৰ বাল্য বিবাহ আৰু নাৰীক শিক্ষিত কৰা মহান মহিলাগৰাকী কোন জানেনে? তেওঁৱেই আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। এই মহান নাৰীগৰাকীৰ জন্ম হৈছিল অসমৰ বুকুত। 1901 চনৰ 16 মে' তাৰিখে অসমৰ কামৰূপৰ 2 ইৰিংগাঁৱত তেওঁৰ জন্ম হয়। তেওঁৰ পিতা মুখিয়াল আছিল ৰতিৰাম গাঁওবুঢ়া। সেই সময়ত নাৰীৰ পঢ়া নিষেধ আছিল, কিন্তু দেউতাক শিক্ষিত হোৱাৰ কাৰণে তেওঁক MB স্কুলত এডমিশ্যন কৰাই দিয়ে। তেওঁ স্কুলত পঢ়ি 13 বছৰ বয়সতেই স্কুলৰ পৰা ঘূৰি আহি তেওঁ কি কৰিছিল, অকাই গাঁৱত এচালি এখন স্কুল খুলি সকলো ছোৱালীক শিক্ষাদান কৰিছিল। যিখিনি তেওঁ স্কুলত শিকিছিল সেইখিনিয়ে পুনৰ এই পাঠশালীত পঢ়াইছিল। এই দেখি স্কুল ইন্সপেক্টৰ ৰমাকান্ত বৰুৱা বৰ আনন্দিত হ'ল আৰু চন্দ্ৰপ্ৰভাক চাৰ্টিফিকেট দিলে মিছন স্কুলত পঢ়িবৰ কাৰণে। চন্দ্ৰপ্ৰভাৰ ভনীয়েকে মিছন স্কুলত পঢ়িছিল ৰজনীকান্ত। সেই সময়ত মিছন স্কুলত এনে এটা ঘটনা ঘটিছিল যে যিসকল ছাত্ৰ ছাত্ৰী খ্ৰীষ্টান ধৰ্মাৱলম্বী নহয় তেওঁলোকে মিছন স্কুলত পঢ়িব নোৱাৰে বুলি ফাদাৰে কৈছিল। এই কথাত চন্দ্ৰপ্ৰভাই বিদ্ৰোহ কৰিছিল আৰু ফাদাৰক জনাইছিল যিসকলো খ্ৰীষ্টান ধৰ্মত তেওঁ পঢ়াৰ কাৰণে। ফাদাৰে অৱেশত মান্তি হৈছিল। এই মহান নাৰীগৰাকীয়ে নাৰীসকলৰ এখন মিটিং হৈছিল নাৰী পুৰুষৰ। সেই মিটিঙত নাৰীবোৰ পিছফালে বহি আছিল, মাজত এখন বাঁহৰ বেৰ আছিল, আগফালে পুৰুষসকলে বহিছিল আৰু চন্দ্ৰপ্ৰভাই তাত বক্তৃতা দিছিল। তেতিয়া চন্দ্ৰপ্ৰভাই এই অৱস্থা দেখি নাৰীসকলক সংকাৰ কৰি কয়, তোমালোকে কিয় পিছত বহি আছা? নাৰীসকলে ততালিকে আহি পুৰুষৰ লগত সমানে বহিব ল'লে। তেতিয়াৰ পৰাই পৰ্দা প্ৰথা নাইকিয়া হ'ল। সেই সময়ত বাল্য বিবাহ আছিল। চন্দ্ৰপ্ৰভাই বাল্য বিবাহৰ বিৰোধ কৰিছিল, কৈছিল যে বালকালত ল'ৰা হওক ছোৱালী হওক একো বুজি নাপায়, পিছত গৈ অসুবিধা হয়, সেইকাৰণে বাল বিবাহ বন্ধ কৰিব লাগে। তেওঁ সংঘ কৰিছিল। এই সংঘত তেওঁ জয় হৈছিল আৰু বাল বিবাহ বন্ধ হৈছিল। তেওঁ নাৰী শিক্ষিত কৰি তুলিছিল। 1921 চনত তেজপুৰত এখন সমিতিৰ গঠন কৰে আৰু সেইখনেই মহিলাৰ প্ৰথম সমিতি আছিল। তেওঁ 1930 চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত তেওঁ ভাগ লৈছিল আৰু জেললৈ গৈছিল। তেওঁ নাৰীসকলকো প্ৰেৰণা কৰিছিল এই আন্দোলনত যোগদান কৰিবলৈ কাৰণে। তেওঁ বহুতো কিতাপ লিখিছিল আৰু তেওঁ বাতৰি কাকতৰ সম্পাদিকা আছিল 7 বছৰ। 1970 চনত তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। 1972 চনত 13 মে' তাৰিখে এই মহান নাৰীগৰাকী আমাৰ মাজৰ পৰা চিৰবিদায় লয়। তেওঁ গুচি গ'ল, কিন্তু তেওঁৰ আদৰ্শ আমাৰ মাজত থাকি গ'ল। তেওঁ শিকাই গ'ল নাৰী পুৰুষতকৈ সৰু নহয়। ঈশ্বৰে নাৰী পুৰুষক জন্ম দিছে, কোনো কাৰোতকৈ ডাঙৰ সৰু নহয়। আৰু কিছুমান পাখণ্ডী লোকে ধৰ্ম আৰু জাতিক বনাই মানুহক মহৰা বনায়। মোৰ হিচাপে জাতি হ'ল আমি ঈশ্বৰৰ দিয়া মনুষ্য জাতি আৰু আমাৰ ধৰ্ম হ'ল মানৱতা। তাৰ অবিহনে একো নাই এইখন পৃথিৱীত। আজিৰ ভিডিঅ' মোৰ ইমানেই। যদি আপোনালোকৰ ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব বন্ধু বান্ধৱসকল।